মহানগৰীৰ মদঘৰীয়াৰ পেট্ৰল পাম্পত গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত বাকবিতণ্ডা। মদঘৰীয়াৰ কাৰ্বন গেটৰ মানক ছাৰ্ভিচ ষ্টেচনত সংঘটিত এই বাকবিতণ্ডা। পেট্ৰল পাম্পত তেল ভৰাবলৈ আহি গ্ৰাহকে তেলৰ সলনি পালে পানী। এখন দুখন নহয় কেইবাখনো বাহনত মঙলবাৰে দিনৰ ভাগত কেইবাজনো গ্ৰাহকে বাহনত ডিজেল ভৰাবলৈ আহিছিল মানক ছাৰ্ভিচ ষ্টেচন নামৰ এই পেট্ৰল পাম্পটোত। কিন্তু গ্ৰাহকে পিছত গম পালে এয়া তেল নহয় পানী। কাৰণ আধা বাটতেই বিকল হৈ পৰে বাহনসমূহ। গ্ৰাহকে অভিযোগ দিলে পেট্ৰল পাম্পৰ কৰ্তৃপক্ষক। তাৰ পিছতে সৃষ্টি হ'ল গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত বাকযুদ্ধ। কি হৈছিল শুনক গ্ৰাহকৰ মুখেৰে। তেল ভৰাইছিলোঁ। তেল ভৰাই মই গাড়ীখন লৈ গ'লোঁ, লৈ গৈ মাছ ৰাস্তাতে তাৰমানে ষ্টাৰ্ট বন্ধ হৈ গ'ল। ক'ত তেল ভৰাইছিল? ইয়াতে। এইটো কি পেট্ৰল পাম্প নাম? মদঘৰীয়া। হয়। কিমান লিটাৰ তেল ভৰাইছিল আৰু কি গাড়ী? 730 টকা তেল ভৰাইছিলোঁ। কি গাড়ী আপোনাৰ? মেজিক গাড়ী আৰু তেল ভৰাইছিলোঁ আপোনাৰ 4263 গাড়ী নাম্বাৰ 4263। তাৰপিছত কি হ'ল? এতিয়া আধা ৰাস্তাতে গাড়ীখন বন্ধ হৈ গ'ল। পেট্ৰল আছিল নে কি? ডিজেল। হা? ডিজেল। কি পাইছে ডিজেলত? ডিজেলত পাইছোঁ পানী ওলাইছে আৰু কিবা কেমিকেল আছে নেকি সম্ভৱ। তাৰপিছত আহি কিনে আপুনি কমপ্লেইন দিছে? কমপ্লেইন দিছোঁ। তেখেতে কি কৈছিলে? তেনেকৈ কৈছে বনাই দিম, যি খৰচ লাগে তেনেকুৱা দিম বুলি কৈছে। কেইখন গাড়ী হৈছে? মোৰতো হৈছে নেকি 2-1মান। এটা বলেৰো পিকআপো হৈছিলে আৰু অটো ভেন কেইটামান হৈছিলে। কি হৈছিল? বলেৰো পিকআপ ভান। তাৰপিছত কি হ'ল? তাৰপিছত ড্ৰাইভাৰে ক'লে গাড়ীত তেল ভৰাব লাগিব বুলি। মই ক'লে 500 টকা দিয়ক তেল ভৰাম বুলি। মই 500 টকা দিলোঁ। মানস ছাৰ্ভিচ ষ্টেণ্ড 2 নম্বৰ মদঘৰীয়া, তাতে সি তেল ভৰালে। তেল ভৰোৱাৰ পিছত মোক ফোন কৰি ক'লে, দাদাই ক'লে অলপ দূৰ যোৱা পুলিচ পইণ্ট পাইছোঁ, গাড়ী নিজে নিজে ষ্টাৰ্ট বন্ধ হৈ গ'ল। কিয়? কৈছে বোলে তেল ভৰোৱাৰ লগে লগে হৈছে। ই অলপ পিছত আকৌ ফোন কৰি মোক ক'লে যে তেলটোত গোটেই পানী আছে বুলি। আৰু আমাৰ অকলে নহয় আৰু কেইবাটাও গাড়ী। তাৰপিছত মই নিজে আহিলোঁ স্পীড চাবৰ কাৰণে। হৈ দেখা পাওঁ তেলত পূৰা পানী আছে। আমাৰ গাড়ীৰ মানুহ এটা লেবাৰ এটাই বটলত তেল লৈ আছিলে, গোটেই পানী। কিন্তু সেই ষ্টেণ্ডৰ ইয়াৰে কোনোবা মেনেজাৰ না কোনোবাই বোলে কাঢ়ি কিনে পেলাই দিছে। তাৰপিছত আপুনি কমপ্লেইন দিছিলে নাই ইয়াতে? কমপ্লেইন দিছোঁ, মানে এই কেছমো আছেই তেল ভৰোৱা। তেওঁলোকে কি কয়? তেওঁলোকে কৈছে ড্ৰাইভাৰ আগত যে বনাই দিম বুলি কিনে। মোৰতো নতুন গাড়ী, মই কৈছোঁ শ্ব'ৰুমত লৈ যাওঁ। 6 মাহে হৈছে নতুন গাড়ী মোৰ। বাকবিতণ্ডাৰ পিছত কৰ্তৃপক্ষই স্বীকাৰ কৰিলে সঁচাকৈ ডিজেলত ওলাইছিল পানী। অৱশেষত দুই পক্ষৰ বুজাবুজিৰ অন্তত পেট্ৰল পাম্প কৰ্তৃপক্ষই বিকল বাহনসমূহ গেৰেজত মেৰামতি কৰিবলৈ মান্তি হ'ল। ইপিনে আন একাংশ গ্ৰাহকৰ অভিযোগ, মদঘৰীয়াৰ কাৰ্বন গেটৰ মানক ছাৰ্ভিচ ষ্টেচনত পূৰ্বতেও হৈছিল এনে অনুৰূপ ঘটনা। ব্যুৰ' ৰিপৰ্ট, নিউজ 5 অসম।